নমস্কাৰ আপোনালোক সকলোকে মোৰ এই এডুকেশ্যন উইথ এনজয়মেণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত NEP 2020 নতুন শিক্ষানীতি 2020ৰ ওপৰত কিছু প্ৰশ্ন সামৰি লৈছোঁ। এই প্ৰশ্নখিনিৰ জৰিয়তে আপোনালোকে নতুন শিক্ষানীতিৰ ওপৰত কিছু ধাৰণা লাভ কৰিব বুলি আশা কৰিছোঁ। এতিয়া আৰম্ভ কৰিছোঁ আজিৰ প্ৰথম প্ৰশ্ন। নতুন শিক্ষানীতি কোনে প্ৰস্তুত কৰি উলিয়াইছিল? নতুন শিক্ষানীতি কে কস্তুৰী ৰঞ্জন কমিটিয়ে প্ৰস্তুত কৰি উলিয়াইছিল। নতুন শিক্ষানীতি সমিতিৰ সভাপতি কোন আছিল? নতুন শিক্ষানীতিৰ সভাপতি ডক্টৰ কে কস্তুৰী ৰঞ্জন আছিলে। তেখেত ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ অধ্যক্ষ আছিলে। নতুন শিক্ষানীতিৰ আধাৰত শিক্ষা ব্যৱস্থাত ভাৰতৰ GDPৰ কিমান শতাংশ খৰচ কৰা হ'ব? ভাৰতৰ GDPৰ 6% নতুন শিক্ষা ব্যৱস্থাত শিক্ষানীতিৰ আধাৰত খৰচ কৰা হ'ব। হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্ট্ৰীৰ নতুন নাম কি ৰখা হৈছে? হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্ট্ৰীৰ নতুন নাম এডুকেশ্যন মিনিষ্ট্ৰী ৰখা হৈছে। নতুন শিক্ষানীতিত কিমান শ্ৰেণীলৈ শিক্ষাৰ মাধ্যম মাতৃভাষা বা স্থানীয় ভাষা কৰা হৈছে? 5ম শ্ৰেণীলৈকে। NEPৰ সম্পূৰ্ণ নামটো কি? NEPৰ সম্পূৰ্ণ নামটো হ'ল নেশ্যনেল এডুকেশ্যন পলিচি। প্ৰথম শিক্ষানীতি কেতিয়া আৰম্ভ হৈছিল? প্ৰথম শিক্ষানীতি 1968 চনত আৰম্ভ হৈছিল। দ্বিতীয় শিক্ষানীতি কিমান চনত আৰম্ভ হৈছিল? দ্বিতীয় শিক্ষানীতি 1986 চনত আৰম্ভ হৈছিল। নতুন শিক্ষানীতিত কিমান শ্ৰেণীৰ পৰা ভকেশ্যনেল এডুকেশ্যন ব্যৱহাৰিক শিক্ষা আৰম্ভ কৰা হ'ব? নতুন শিক্ষানীতিত 6ষ্ঠ শ্ৰেণীৰ পৰা ভকেশ্যনেল এডুকেশ্যন ব্যৱহাৰিক শিক্ষা আৰম্ভ কৰা হ'ব। নতুন শিক্ষানীতিৰ আধাৰত উচ্চ শিক্ষাত কোনটো ডিগ্ৰী উঠাই দিয়া হৈছে? নতুন শিক্ষানীতিৰ আধাৰত উচ্চ শিক্ষাত MPhil ডিগ্ৰীটো উঠাই দিয়া হৈছে। GER কি হয়? GER হ'ল গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'। বৰ্তমান উচ্চ শিক্ষাত GER গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'ৰ হাৰ কিমান হয়? বৰ্তমান উচ্চ শিক্ষাত GERৰ হাৰ হৈছে 26.3%। নতুন শিক্ষানীতিৰ আধাৰত উচ্চ শিক্ষাত কিমান চনলৈ GERৰ হাৰ 50%ৰ লক্ষ্য ধাৰ্য কৰা হৈছে? উচ্চ শিক্ষাত গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'ৰ হাৰ 50%ৰ লক্ষ্য 2035 চনলৈ ধাৰ্য কৰা হৈছে। নতুন শিক্ষানীতিৰ আধাৰত মাধ্যমিক শিক্ষাত 100% গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'ৰ হাৰৰ লক্ষ্য কিমান চনলৈ ধাৰ্য কৰা হৈছে? মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত 100% গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'ৰ হাৰ 2030 চনৰ ভিতৰত লক্ষ্যত উপনীত হ'বলৈ ধাৰ্য কৰা হৈছে। নতুন শিক্ষানীতিত কোনটো স্তৰৰ পৰা ফৰেন লেংগুৱেজ অৰ্থাৎ বিদেশী ভাষাৰ শিক্ষা আৰম্ভ কৰা হ'ব? নতুন শিক্ষানীতিত মাধ্যমিক স্তৰৰ পৰা বিদেশী ভাষাৰ শিক্ষা আৰম্ভ কৰা হ'ব। উচ্চ শিক্ষাৰ কোনকেইটা বিভাগ নতুন শিক্ষানীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই? উচ্চ শিক্ষাৰ আইন আৰু চিকিৎসা বিজ্ঞান শিক্ষা বিভাগকেইটা নতুন শিক্ষানীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই। নতুন শিক্ষানীতিত ছেমিষ্টাৰ পদ্ধতিৰ শিক্ষাটো কিমান শ্ৰেণীৰ পৰা আৰম্ভ কৰা হৈছে? নতুন শিক্ষানীতিত ছেমিষ্টাৰ পদ্ধতিৰ শিক্ষাটো বৰ্তমান 9ম শ্ৰেণীৰ পৰা আৰম্ভ কৰা হ'ব। কোডিঙৰ শিক্ষা কিমান শ্ৰেণীৰ পৰা আৰম্ভ কৰা হ'ব? কোডিঙৰ শিক্ষা 6ষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ কৰা হ'ব। নতুন শিক্ষানীতিত কলা, বিজ্ঞান আৰু বাণিজ্যিক শাখাৰ নিচিনা বিভাজন আছেনে? নতুন শিক্ষানীতিত কলা, বাণিজ্যিক আৰু বিজ্ঞান শাখাৰ নিচিনা বিভাগবোৰৰ বিভাজনটো নোহোৱা কৰা হৈছে। NCERTৰ সম্পূৰ্ণ নামটো কি? NCERTৰ সম্পূৰ্ণ নামটো হৈছে নেশ্যনেল কাউন্সিল ফৰ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। নতুন শিক্ষানীতিত কিমান বছৰ বয়সৰ পৰা শিক্ষা আৰম্ভ হ'ব? নতুন শিক্ষানীতিৰ আধাৰত 3 বছৰ বয়সৰ পৰা শিক্ষা আৰম্ভ হ'ব। আগলৈ ভিডিঅ'বোৰ এনেদৰে পাই থাকিবলৈ মোৰ এই এডুকেশ্যন উইথ এনজয়মেণ্ট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে এইটো ভিডিঅ' লাইক কৰিব বুলি আশা কৰি আজিলৈ সামৰিছোঁ। ধন্যবাদ।